हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल और पलमকৈ হলে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো আৰু এয়া হৈছে উৰুকাৰ আগদিনাখন আমি এনেকৈ পিঠা পনা বনাই আছিলোঁ আৰু যেহেতুকে মোৰ বেমাৰ আজাৰ হৈ আছে সেইবাবে মই আসলে ভিডিঅ'সমূহ ভালদৰে আপলোড কৰিব পৰা নাই মই ভাবিছিলোঁ যে মই বিহুৰ ভিডিঅ'সমূহ সদায় ডে টু ডে দিম কিন্তু কি কৰিব আৰু বেমাৰৰ বাবে এনেকৈ ভিডিঅ'সমূহ দিবই পৰা নাই মাতটোত চাগে আপোনালোকে বুজি পাইছেই আৰু তাৰপিছতে এনেকৈ সেইদিনাখনে অকণমান পিঠা পনা বনাই অলপ ফুৰিবলৈ গ'লোঁ আৰু এনেকৈ বিহু খাবলৈ গ'লোঁ আইতাহঁতৰ ওচৰত আইতাহঁতৰ ঘৰত তাৰপিছতে আকৌ ৰাতিলৈকে পাপাহঁত আহিলে আৰু তাৰপিছতে আমি এনেকৈ বিহুৰ আয়োজন কৰিলোঁ উৰুকাৰ দিনাখনে এনেকৈ পাপাই আনিছিলে গাহৰি পঠাৰ মাংস আৰু পাপাই লটাৰী খেলোঁতে এটা মুৰ্গী পাইছিলে সেইটো লৈ আহিছে আৰু আনি কিনে ধুনীয়াকৈ কাটি বাছি ৰেডি কৰিলে আৰু তাৰপিছতে আমি এনেকৈ পাপাই যোগাৰ কৰিলে সকলো পাপাই বনাইছে আমি বাছ চাইহে আছোঁ তাৰপিছত আমি এনেকৈ গাহৰি পুৰি খালোঁ আৰু এনেকৈ অলপ চলপ মই টেষ্ট কৰিলোঁ আৰু যিহেতুকে বেমাৰে হৈ আছে ক'ত আৰু ভালদৰে খাব পাম বিহুটো ভালকৈ খাব নাপালোঁ আৰু তাৰপিছত অলপ পিছত লাইন গ'ল আৰু ভাইটিয়ে কি কাণ্ড কৰিছে চাওকচোন ৰাইজ কিবা বুজি পাইছেনে কমেণ্ট কৰিবচোন আৰু তাৰপিছত এনেকৈ চিকেন হ'ল পাপাই চিকেনখিনি বনালে এনেকৈ সিৰ কাইদাতে সি এনেকৈ হেৰি কৰি দিলে লাইটটো আৰু ডেটছ ইট ভিডিঅ'টো চাই কেনে পালে জনাব